অহা কেইদিনমানৰ ভিতৰতে বিটিআৰৰ মহিলাসকলক মাইক্ৰ ফাইনেন্স লোনৰ পৰা যি ৰেহাই দিয়াৰ আমাৰ প্ৰতিশ্ৰুতি আছিল সেই প্ৰতিশ্ৰুতি আমি পালন কৰিম। অহা 28 আৰু 29 তাৰিখে বাস্কা আৰু চিৰাঙৰ মহিলাসকলক মাইক্ৰ ফাইনেন্সৰ লোন উভতাই দিয়াৰ কাম আমি হাতত ল'ম আৰু মাৰ্চ মাহৰ আগতে কোকৰাঝাৰ আৰু ওদালগুৰিতো এই আঁচনি আমি ৰূপায়ণ কৰিম। অহা কেইদিনমানৰ ভিতৰতে বিটিআৰৰ মহিলাসকলক মাইক্ৰ ফাইনেন্স লোনৰ পৰা যি ৰেহাই দিয়াৰ আমাৰ প্ৰতিশ্ৰুতি আছিল সেই প্ৰতিশ্ৰুতি আমি পালন কৰিম। অহা 28 আৰু 29 তাৰিখে বাস্কা আৰু চিৰাঙৰ মহিলাসকলক মাইক্ৰ ফাইনেন্সৰ লোন উভতাই দিয়াৰ কাম আমি হাতত ল'ম আৰু মাৰ্চ মাহৰ আগতে কোকৰাঝাৰ আৰু ওদালগুৰিতো এই আঁচনি আমি ৰূপায়ণ কৰিম।